মই এটা কথাই স্পষ্ট কৰিব বিচাৰিছোঁ যে জনজাতি ভাই বন্ধুসকলৰ বা ভগ্নী ভাতৃসকলৰ সেন্টিমেন্টত কিবা আঘাত দিয়া কথা মই এষাৰো কোৱা নাই। প্ৰথম কথা, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমি আমাৰ যি দেশখনৰ মূল যিসকল বাসিন্দা জনজাতি বা খিলঞ্জীয়া যিসকল লোক আছে, এই লোকৰ বিৰুদ্ধে এই লোকক কিবা অপমান কৰাৰ ধৃষ্টতা মোৰ নাই। গতিকে মোৰ বক্তব্যত হয়তো ইয়াৰ ভুল ব্যাখ্যা হ'ব পাৰে বা হয়তো ক'ৰবাত বুজাৰ অসুবিধা হ'ব পাৰে বা মোৰ কোৱাটো হয়তো ধৰণটো বেলেগ হ'ব পাৰে। গতিকে ইয়াৰ কাৰণে মই জনজাতি ভাইসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ইয়াক লৈ কোনো ধৰণৰ আৰু বিতৰ্কৰ অৱকাশ নাই। আকৌ মই স্পষ্ট কৰিছোঁ, BTCত বা 6 শিডিউল এৰিয়াত জনজাতিসকলৰ বাবে সংৰক্ষিত যি আইন আছে বা বেল ব্লক আছে, তাত এজনো মানে বাহিৰা লোক যি কোৱা হয়, বাহিৰা লোক মানে ভাৰতৰ খিলঞ্জীয়া মূল আদিবাসীসকল বাদ দি আমি যাৰ বিৰুদ্ধে উচ্ছেদ চলাই আছোঁ, তেনেকুৱা কোনো এজন লোকও যাতে তাত থাকিব নোৱাৰে, তেনেকুৱা এটা কঠোৰ নীতি বা পদক্ষেপ চৰকাৰে লৈছে। গতিকে জনজাতিসকলৰ লগত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত জনজাতিসকলৰ লগত আমি ছাতুৰ দৰে আছোঁ। ইয়াত অপমান কৰাৰ কাৰো সাহসো নাই আৰু কোনেও অপমান কৰিবও নালাগে। যদি মোৰ বক্তব্যত কাৰোবাৰ হয়তো আঘাত আহিছে, কথাটো কৈছোঁ, বুজাত ভুল হয় বা হয়তো কোৱাত কিবা কাৰণত ভুল হ'ব পাৰে। গতিকে তাৰ কাৰণে মই সেইসকলৰ ওচৰত মই দুখো ব্যক্ত কৰিছোঁ। বেলেগ কথা একো নাই, মই কোৱাত একো কোনো ধৰণৰ ভুলকৈ কথা কোৱা নাই। কিন্তু যদি ক'ৰবাত বুজাত বা ইয়াৰ যিটো ইণ্টাৰপ্ৰিটেশ্যন বেলেগ ধৰণে কৰা হৈছে, তাৰ কাৰণে মোক কোনোবা অঞ্চলত মানে নিষিদ্ধ কৰিছে জনজাতীয় অঞ্চলত, মই সন্মানীয় ট্ৰাইবেল সংঘৰ নেতাসকলকো মই এইটো আহ্বান জনাইছোঁ যে মোৰ বক্তব্য যি আহিছিল তাত মই কোনো জনজাতীয় লোকক মানে অসন্মান কৰা বা তেওঁলোকৰ বিৰুদ্ধে কিবা অৱস্থান গ্ৰহণ কৰা, এইবিলাক আমাৰ সপোনৰ বিষয় নহয়। আমাৰ মন প্ৰাণত সবকা সাথ সবকা বিকাশ নীতি সোমাই আছে। সকলোৰে বিকাশ, সকলোকে লগত লৈ এই নীতি আমি সদায় লৈ আছোঁ। আৰু আটাইতকৈ বেছি ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত বড়ো ভাইসকল গ'লেও মই তেওঁলোকৰ লগত থাকোঁ, ৰাভা ভাইসকল গ'লেও ময়ে তেওঁলোকৰ লগত থাকোঁ, আমাৰ কাৰ্বি ভাইসকল গ'লে তেওঁলোকৰ লগত ময়ে থাকোঁ, কোচ ৰাজবংশীসকল গ'লে তেওঁলোকৰ লগত বেছিভাগ ময়ে থাকোঁ, শৰণীয়া কছাৰীসকল গ'লে তেওঁলোকৰ লগত ময়ে বেছিভাগ থাকোঁ। গতিকে এইটো লৈ এছাম হয়তো কোনোবাই অলপ বেলেগ ধৰণে মোৰ বক্তব্যক ৰাজনীতিকৰণ কৰিব বিচাৰিছে। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, এই বিতৰ্কৰ আজিৰে পৰা অন্ত পৰক আৰু সকলো জনজাতিৰ যি অধিকাৰ আছে, সকলো জনগোষ্ঠীৰ যি অধিকাৰ আছে, আমি সকলোৰে সমবিকাশ সমমৰ্যাদা, আকৌ কম মই সকলোৰে সমবিকাশ আৰু সমমৰ্যাদাৰ কাৰণে কাম কৰি আছোঁ। গতিকে তাত কেতিয়াও আমি তাত কোনো আপোচ নকৰোঁ, কিন্তু জনজাতিক অপমান কৰাৰো আমাৰ ধৃষ্টতা নাই। কোন সেনা? তেখেতটো মই জনাত কোনোবা এখন কলেজৰ অধ্যক্ষ, কোনোবা এখন কলেজৰো অধ্যক্ষ, ছায়েন্স কলেজ নে ক'ৰ কোকৰাঝাৰৰ। তেখেতৰ বিৰুদ্ধেতো চৰকাৰে ব্যৱস্থা ল'ব লাগে, তেখেতৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল'ব। যেন অধ্যক্ষ, কলেজৰ অধ্যক্ষ এজন কেনেকৈ ৰাজনৈতিক বিষয় এটাত, যদিও মই ৰাজনৈতিক বিষয় বুলি কৈছোঁ, এই ধৰণৰ বিষয়ত তেওঁ কেনেকৈ মাত মাতিব পাৰে? তেওঁৰ বিৰুদ্ধে মানে আইনীগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে BTR চৰকাৰে।